हेलो एवरीवन मैं मसले आपन सकलोके मो अन्यटी भिडिओले आपन स्वागतम जनाइছো আৰু আপোনালোকৰ মাজলে মানে আজি বহু দিনৰ মন মই এটা ৰেচিপি লৈ আহিছো ৰেচিপিটো হৈছে কচ মাছৰ বইল ৰেচিপি আৰু বহু দিন আপোনালোকৰ ভিডিও দিয়া হোৱা নাছিলে মানে এটা বিশেষ কাৰণ মই ভিডিও বনাই থোৱা থাকে এডিটিং কৰিবলৈ মানে মোৰ অলপ সময় प्रॉब्लम হয় কাৰণ মোমৰ লগত লাগি থাকো মোমৰ লগত লাগিলে কেতিয়াবা এলা লাগে কেতিয়াবা দিবলৈ মন নাযায় ভিডিও বনাই থতে থাকে আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই আজি ইমানখিনি আগুৱাই যাব পাৰিছো আৰু অলপ মোৰ মৰম আৰু সহায় পালে মই আৰু অকমান আগবাঢ়ি যাব পাৰিম আৰু সদায় এনেদৰে আপোনালোকে মৰম আৰু আশীৰ্বাদ কৰিব যাতে মই আপোনালোকৰ মাজলৈ নতুন নতুন ভিডিও লৈ আহিব পাৰো ঠিক আছে তেনেহলে ভিডিওটো চাই থাকক এতিয়া মই কেনেদৰে বনাম আজি বনাবলৈ লৈছো এটো কচ মাছৰ বইল ৰেচিপি এয়া কচ মাছ লৈছো তারপর এয়া জলকিয়া 4টামান লৈছো এয়া পিয়াজ কাটি লৈছো তারপর এয়া জালুকৰ গুড়ি অলপ লৈছো আৰু এয়া সানৰাইজ মছলা তারপর এয়া আলু কাটি লৈছো আৰু এয়া আদা নহৰু পেষ্টটো কৰি থোৱা আছে এটা বনাম চাই থাকক পানী উতলিবলৈ কেৰাহী গৰম হ'বলৈ দিছো পানী মই সান্দহ গুড়ি লৈছো পিঠাগুড়ি দিয়ে মই কিন্তু সান্দহ গুড়ি দিছো আপোনালোকে পিঠাগুড়ি দিব পাৰিব আৰু এয়া বিলাহীটা অকমান পুৰি লৈছো বিলাহীটা পুৰি ললে মানে টেষ্টটো ভাল হয় আৰু শুকান জলকীয়াটা মজিটাও পুৰি লৈছো অলপ ভিডিওটো খালি স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে এয়া প্ৰথমে মই পানী উতলিবলৈ ধৰিছে মছলাখিনি আদা নহৰু পেষ্টখিনি দি দিলো পানীত দিম পিয়াজখিনি কাটি থৈ থোৱা এয়া যেহেতু মই বইল মাছ বনাইছো এয়া দেখিছে নহয় পিয়াজ আৰু আদা নহৰু পেষ্টখিনি অলপ সিজিবলৈ ধৰিছে আৰু এতিয়া মই ব্যৱহাৰ কৰিম সানৰাইজৰ জিৰা গুড়ি আপোনালোকেও ব্যৱহাৰ কৰিব এই সানৰাইজৰ মছলাটো বহুত সোৱাদ হয় খাবলৈ এটা বেলেগ টেষ্ট আহে এটো ধনিয়া এটো হৈছে সানৰাইজৰ ধনিয়া পাউডাৰ কান্দুলগিটা অকমান কাটি দিছো খুন্দি পেলাইও দিব পাৰে মই কাটি দি দিছো যেহেতু মই বিলাহীটা আগত পুৰি লৈছিলো সেইকাৰণে এনেকৈ এতিয়া অকমান কাটি লৈছো সিজুটো বেছি টাইম নালাগে পটককে হ'ব কেঁচাকে দিলে সিজুতে অকমান টাইম লাগে আৰু পুৰি ললে টেষ্টটো ভাল হয় খাবলৈ আপোনালোকে এনেকৈ খাবচোন এতিয়া মই বিলাহীখিনি দি দিলো অকমান লৰাই দিম অকমান লৰাই দিম তো চুপৰ গতে হৈছে অলপ এতিয়া মই বইল কৰি লৈছিলো এইটো আলুখিনি বইল কৰা আলুখিনি উলিয়াই লওঁ উলিয়াই পেলাই ইয়াত দি দিম আলুগুটিখিনি দি দিলো সেয়া দেখিছে নহয় মই নিমখ দি দিছো চামুচ এয়া বইল মাছখিনি এতিয়া দি দিলো দেখিছে নহয় এইখিনি মই আগতে এয়া অকমান গৰম পানী দি পেলাই হেৰি কৰি গুলি লৈছিলো এতিয়া ইয়াত দি দিম আপোনালোকে সান্দহগুড়ি নহয় পিঠাগুড়ি দিব পাৰে সান্দহগুড়ি আছিলে কাৰণে সান্দহগুড়িকে দিয়া হ'ল সিজিবলৈ লৈছে আৰু দেখিছে নহয় এতিয়া মই নমোৱাৰ আগে জালুকৰ গুড়ি দি দিম দেখিছে নহয় কালাৰটো ইমান ধুনীয়া হৈছে ইয়াত কিন্তু মই একো হালধি ইউজ কৰা নাই হালধিটো বইল মাছত নিদিয়ে বাৰু আৰু ইয়াত আপোনালোকে মন গ'লে খৰিচাও দিব পাৰে কিন্তু মই আগতে এটা ৰেচিপি বনাইছিলোঁ দেখুৱাবলৈ নহ'লে বাঁহৰ চুঙাত মানে এনেকৈ বইল মাছ বাঁহৰ চুঙাত ভৰাই খৰিচা দি পেলাই বনাইছিলোঁ দেখুৱাবলৈ নাইদিম বাৰু আপোনালোকক সেইটো মই ৰেচিপি শ্বেয়াৰ কৰিম আজি দিয়া ৰেচিপিটো যদি চাই ভাল পাইছে সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া মই আগলৈ আৰু ভিডিঅ' দি থাকিলে আপোনালোকে মোৰ ভিডিঅ' পাই থাকিব